পূজা বুলি মানুহজনীক গিফ্ট এটা আনিছোঁ আজি তাকে দিবলৈ গৈ আছোঁ এতিয়া দেই ৰ'বা নিজা হেই তোমালৈ গিফ্ট এটা আনিছোঁ পূজা বুলি গিফ্ট এটা আনিছোঁ তোমালৈ পুৰি দিয়ক পুৰি এওঁলোক দেখিছে আমাৰ মাহীয়ে পূৰা হোটেল খুলিছে আৰু হেল্ল' বন্ধুসকল কি খবৰ আপোনালোক আশা কৰোঁ সকলো ভালে আছে আজি মোৰ ফালৰ পৰা সকলোকে শাৰদীয় দুৰ্গা পূজা বহুত বহুত শুভেচ্ছা থাকিল আজি হৈছে সপ্তমী আৰু সপ্তমীৰ দিনা মই এতিয়া যাব লৈছোঁ মন্দিৰলৈ আৰু কি হয় প্ৰতি বছৰে অষ্টমীৰ দিনাখন মন্দিৰলৈ যোৱা হয় কিন্তু আজি সপ্তমীৰ দিনাখনে ওলাইছোঁ আৰু এই সপ্তমীৰ দিনাখন কি কাৰণে গৈছোঁ আপোনালোকে সকলো ডিটেইলছ গম পাব মোৰ ভিডিঅ'টো চাই থাকিব আৰু নেক্সট আহিবলগীয়া ভিডিঅ'কেইটা চালে আপোনালোকে নিশ্চয় গম পাব আজি কিয় যাব ল'লোঁ আৰু বহুত বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা দুৰ্গা পূজা শাৰদীয় যিকি নহওক বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ওলোৱা এইফালে আমাৰ ৰেডি হ'বলৈ ওলাই আছে দেখিছে আপোনালোকে মন্দিৰত যাবলৈ দুইজনে একদম ৰেডি আৰু সোনকালে ওলোৱা যিমান পাৰা কাৰণ মন্দিৰত বহুত বেছিয়ে ভিৰ হয় সেইটো কাৰণে ভাবিছোঁ এতিয়া অলৰেডি 9টামান বাজিব হৈ গ'ল যিকি নহওক আৰু বেছি সোনকালে গ'লেও অলপ বেছি দেৰিলৈকে থাকিবলগীয়া হয় সেইটো কাৰণে ভাবিছোঁ অলপ লাহে ধীৰে যাম অলপ পাতলা হ'লে মানুহ বেছি হ'ব আমাৰ ওচৰতে হয় গাঁৱৰ পৰা মানে 500-600 মিটাৰমান যাব লাগে মানে মা মন্দিৰ হয় তাত দুৰ্গা মন্দিৰলৈ যাম প্ৰতি বছৰে তাতে দিয়া হয় তাৰ পৰা আহি আমাৰ যিটো মণ্ডপ আমাৰ বটিকুৰ যিটো মণ্ডপ আছে সেই মণ্ডপত এপাক সোমাই আহিম আপোনালোককো অলপ দেখুৱাম যিমানখিনি পাৰোঁ আৰু বলক এতিয়া ওলাই থাকোঁ আৰু বন্ধুসকল আমি ইয়াৰ ৰেডি হৈ গ'লোঁ এতিয়া যাবলৈ এইফালে দেখিছে আমাৰ কেনেকুৱা লাগিছে জনাবচোন একদম পূৰা গোটেই হালধীয়া কমলা ৰঙৰ ন কমলা ৰঙনে হালধীয়া বুলি কয় জানো যিকি নহওক এতিয়া আমি ডাইৰেক্ট আপোনালোকক মন্দিৰত লগ পাই আছোঁ আৰু মন্দিৰত গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক যিমানখিনি পাৰোঁ আৰু সকলোলৈ আকৌ পুনৰবাৰ থাকিল মোৰ ফালৰ পৰা থাকিল দেই শাৰদীয় দুৰ্গা পূজা শুভেচ্ছা আৰু এটা কথা আছে পূজাৰ বতৰত যান বাহনবোৰ সকলোৱে অলপ লাহে ধীৰে চলাব কাৰণ উৎসৱ পাৰ্বণবোৰ আহিলে সকলোৱে উৎফুল্লিত হৈ থাকে তো তাৰ কাৰণে যান বাহনবোৰ বেছি স্পীড চলোৱাৰ কাৰণে কিছুমান অঘটন দেখিবলৈ পোৱা যায় সেইকাৰণে মোৰ ফালৰ পৰা মানে ৰিকুৱেষ্ট থাকিলে আপোনালোকে নিশ্চয় গম পাইছে মানে কি হ'ল যান বাহনবিলাক নিজে যদি লাহে ধীৰে চলাই নহয় বহুত ছেফ হয় নিজৰ কাৰণে আমি নিজৰ এৰিয়াটোত মানে বিশেষকৈ টাউনৰখিনি কথা ক'লোঁ টাউনত তোমাৰ আমি যদি বেছিকৈ ওলাই সোমাই যাওঁ বাহিৰৰ মানুহ মানে আহে গাঁৱৰ পৰা বহুত মানুহ আহে চাবলৈ তো তেখেতলোকেতো যান বাহন লৈ পিনে যাবই তো তেতিয়া ভিৰটো অলপ বেছি হৈ যায় তাৰ কাৰণে মানে অলপ চাই চিতি চলাব লাগে আৰু আমাৰ নিজৰ মানুহখিনিয়ে নিজৰ জেগাখিনিয়ে চ' বলক এতিয়া গৈ থাকোঁ আমি ডাইৰেক্ট কেনেকুৱা কুঁৱলী লাগিছে ন ধূলিয়ে এনেকুৱা একচুৱেলি ৰাস্তা বনাই আছে ন ঠিকাদাৰসকলে এইটো পানী দিয়া ব্যৱস্থাটো কৰিব লাগে এটলিষ্ট তেতিয়া নহ'লে কেনেকুৱা ধূলি হয় চাওক এনেকুৱা ধূলিত মানুহ কেনেকৈ যাব পাৰে এয়া দেখিছে আমি এতিয়া আহি পালোঁ আমাৰ শ্ৰী শ্ৰী মা পদুমণি থানলৈ আৰু এইখনেই হৈছে আমাৰ মন্দিৰ ইয়ালৈ আহি আছোঁ একো নাই নজনা ভাগ বুলি কয় নহয় বাকীখিনি চব গোটাকৈ দিবলৈ কৈছে ইয়াতে চাকি বন্তি গছি জ্বলাব লাগিব এতিয়া ধুনীয়াকৈ ইয়াতে গোটেইখিনি জ্বলোৱা হয় এতিয়া ধুনীয়াকৈ আমি ইয়াত চাকি বন্তি জ্বলাই লওঁ ইয়াতে গোটেইখিনি জ্বলোৱা হয় চাকি জ্বলাব লৈছোঁ আমি এতিয়া ইয়াত দেখিছে আপোনালোকে এইফালে চাকি গছি জ্বলাই লওঁ তাতে ৰাখি দিয়া একো নাই আৰু এতিয়া লাহেকৈ ভগৱানৰ অলপ মানে দুৰ্গা মাক অকণমান পুজি লওঁ আৰু আশীৰ্বাদ কৰিব আৰু এতিয়া আমি ডাইৰেক্ট মন্দিৰলৈ গৈ আছোঁ মানে ডাঙৰ মন্দিৰ এইফালে দেখিছে আপোনালোকে ইয়াত সেৱাটো কাঢ়ি আহোঁ কাৰণ প্ৰতি বছৰে কৰা হয় আমি তাত সেৱাটো সেইকাৰণে আমি এইজনে দুইজনে ধুনীয়াকৈ গৈ সেৱাটো কাঢ়ি লওঁ আৰু দেখিছে মা এই তাত আছিলে আকৌ মানে এই হেৰি মালিনী হৰিৰা তাত আছে ভাল আৰু এইখনেই হৈছে আই থান আমাৰ ঘৰৰ ওচৰৰে আগৰ ভিডিঅ'টোতো মই দেখুৱাইছোঁ আপোনালোকে দেখুৱাইছিলোঁ যে লক্ষী পূজাৰ দিনাখন আহিছিলোঁ আৰু আজিও ইয়াত এতিয়া সেৱা খাই যাওঁ দুইজনো ধুনীয়াকৈ এটা আপোনালোকে চাব কাতি বিহুৰ দিনাখন আহিছিলোঁ ইয়াত চাকি জ্বলাবলৈ আপোনালোকক ভিডিঅ'টো দিছিলোঁ চ' আজি আকৌ আমি দুইজনো আহিছোঁ এতিয়া ইয়াত চাকি জ্বলাবলৈ
বন্ধুসকল আমি এতিয়া ওলাই আহিলোঁ আমাৰ যিটো আই মন্দিৰ মানে দুৰ্গা মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি গৈ আছোঁ আমাৰ বুটিকুৰ যিটো মানে পূজা সমিতি মানে পূজা পাতিছে মণ্ডপ, চ' তাত গৈ আছোঁ আৰু তাত আমি এতিয়া সেৱা এটা কাঢ়ি লাহেকৈ ঘৰলৈ যাম আৰু ঘৰত আজি যিখিনি কৰোঁ আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু যদি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। এইটোৱে হৈছে আমাৰ বুটিকুৰ পূজা মণ্ডপ আৰু যোৱাবাৰতকৈ এবাৰ অকণমান ধুনীয়াকৈ পাতিছে যেন লাগিছে, মানে অলপ উন্নতি দেখিছোঁ যি কি নহওক। বন্ধুসকল এয়াই হৈছে আমাৰ বুটিকুৰ পূজাৰ মণ্ডপ আৰু দেখিবলৈ পাইছে আপোনালোকে এইফালে দুৰ্গা মা, কি সুন্দৰ লাগিছে চাওকচোন বাৰু। প্ৰতি বছৰে আমাৰ ইয়াত এনেকৈ দুৰ্গা পূজা উদযাপন কৰা হয়, যিহেতু প্ৰতি বছৰে থাকোঁ সেইকাৰণে এই বছৰো সেৱা এটা কাঢ়ি ল'বলৈ আহিলোঁ দুৰ্গা মাৰ ওচৰত। আৰু বন্ধুসকল মানে পূৰা ডিজে লাগি থকাৰ কাৰণে মই চাউণ্ডটো অফ কৰি দিলোঁ আৰু মোৰ কথাবিলাক ভালদৰে শুনি পোৱা নাই, সেইটোকে মই কাটি দিলোঁ। যি কি নহওক দুৰ্গা মাৰ চৰণত সেৱা এটা কাঢ়িবলৈ আহিলোঁ আৰু কিমান উন্নতি হৈছে মই আপোনালোকক দেখুৱাই আছোঁ। চাওক আমাৰ বুটিকুৰ পূজা মণ্ডপ এয়া দেখিছে আপোনালোকে। এইবাৰ নতুনকৈ বহুত সুন্দৰকৈ এটা প্ৰচেষ্টা লৈছে তেখেতলোকে, যিটো নেকি মানে ইউনিক দেখিছোঁ আৰু নতুন ফাৰ্ষ্ট টাইম এইবাৰ। আৰু দেখিছে আপোনালোকে এয়া কি সুন্দৰকৈ মানে পানী পাইপলাইন দিছে, এনেকৈ মানে অলপ চেল্ফি জ'ন হিচাপে দিছে আৰু যি কি নহওক ভাল লাগিলে, আগতকৈ অলপ উন্নতি লাগিলে আৰু যাতে অহা বছৰলৈ আৰু অলপ উন্নতিকৈ পাতিব পাৰে তাকে কামনা কৰিলোঁ। দুৰ্গা মায়ে যেন আশীৰ্বাদ দিয়ে আমাক সকলোকে সাহস দিয়ে। এইখন হৈছে স্বাগতম এনাজৰী হোটেল। আমাৰ বুটিকুৰ মহিলাসকলে একলগ হৈ এখন দোকান দিছে। ইয়াত সকলো ধৰণৰ মানে খোৱা বস্তু পোৱা যাব, পানী পুৰিৰ পৰা আদি কৰি পুৰি আৰু ঘুগুনি আৰু ডিম সৈতে আপোনালোকে যি মন যায় তাকে খাবলৈ পাৰিব। আহক আপোনালোকে এবাৰ ভিজিট কৰক আমাৰ মাহীহঁতৰ দোকানখনলৈ। বুলি মানুহজনীক গিফ্ট এটা আনিছোঁ আজি, তাকে দিবলৈ গৈ আছোঁ এতিয়া দেই। ৰ'বা নিজা হেই তোমালৈ গিফ্ট এটা আনিছোঁ, পূজা বুলি গিফ্ট এটা আনিছোঁ তোমালৈ। চোৱা আকৌ এইফালে চোৱা, এইবাৰ পূৰা পেকিং চেকিং কৰি আছা যে কেলৈ? ক'ৰবাত যাম বুলি ভাবিছা নি? কি তাত ভৰাম বুলি ভাবিছা নি পূজা গিফ্টটো? চোৱা তাকে তোমালৈ গিফ্ট এটা আনিছোঁ। চোৱা চকুটো মুদা প্ৰথম, মুদা আকৌ তুমি মুদাচোন, আগত গম পাবা নহয় ডাঙৰ নে সৰু। চ' যেতিয়া মিলিব ক'ম তেতিয়া মিলিবা দেই, যেতিয়া মিলিব ক'ম তেতিয়া মিলিবা। চ' এইটো আনিছোঁ তাইলৈ গিফ্ট। চ' এতিয়া চকুটো মেলা। হেপ্পী দুৰ্গা পূজা, তোমালৈ এইটোৱে গিফ্ট। থেংক ইউ। সঁচাকৈ অন্তৰৰ পৰা দিলানে থেংক ইউ বুলি? চ' গাইজ যদি প্লাষ্টিকো হ'লহেঁতেন মানে থেংক ইউটো অন্তৰৰ পৰা নগ'ল, কিন্তু অৰিজিনেল হয় ন, হয় নেকি? থেংক ইউ, ধন্যবাদ। মানে দুৰ্গা পূজা মানে শুভেচ্ছা হিচাপে আৰু গিফ্ট হিচাপে বেলেগ একো দিয়া নাই তাইক, এইটোৱে দিছোঁ আৰু আজি। চ' হেপ্পী দুৰ্গা পূজা থাকিল মোৰ ফালৰ পৰা। ধন্যবাদ। সেইটো তুমি হাতত লৈ যোৱাতকৈ মানে মানে ছাইডত মাৰি লৈ যাবা এনেকৈ চুলিখিনিত, একদম ধুনীয়া বঢ়িয়া লাগিব তেতিয়া পূজাত। মানে পূজাত একচুৱেলি প্লাষ্টিক নহয়, এইটো একদম পূৰা অৰিজিনেল ঘৰৰ ফুল হয়, একদম পূৰা অৰিজিনেল। আৰু নাই এতিয়াও পাৰিবা, মানে কি হ'ল ৰাতিলৈ বেলেগে সদায় পূজাত বেলেগ হেৰি দিয়ে মানে গিফ্ট দিয়ে। চ' মই একদম এপাহ ফুলেৰে মানে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ মানে তাইক। চ' গাইজ কেনেকুৱা লাগিছে জনাব, যদি ভাল লাগিছে প্লিজ, জানে নহয় বাকীডোখৰ নকওঁ, আকৌ এবাৰ ভাগৰি যাওঁ। লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোকে আমাৰ ফালৰ পৰা হেপ্পী দুৰ্গা পূজা থাকিল। মোৰ ফালৰ পৰা থাকিল। ধন্যবাদ।